হেল্ল' ফ্ৰেণ্ডছ, আজি মই আপোনালোকৰ ওচৰলৈ লৈ আহিছোঁ বইল মাছৰ ৰেচিপি। আশা কৰোঁ ভিডিঅ'টো আপোনালোক সম্পূৰ্ণকৈ চাব। মই বইল মাছৰ লগত কি পাচলি দিম সকলোবিলাক মই ভালদৰে কাটি লৈছোঁ। আৰু পাচলিসমূহ মই লৈছোঁ দাংবডি, ভেন্দি, ভাতকেৰেলা, আলু, পটল, বিলাহী। এটা পাত্ৰত মই পানী উতলিবলৈ দিছিলোঁ। পানীখিনি ভালদৰে উতলি আছে। তাত মই হালধি 1 চামুচ আৰু আন্দাজমতে নিমখ দি ল'ম। এতিয়া মই তেজপাত 2খন, মাছ, নৰসিংহ পাত আৰু কাটি লোৱা পাচলিসমূহ মই দি দিম। আলু সিজাৰ পাছত মই কাটি লোৱা বিলাহীখিনি দি দিম। দিলে অলপ পিছল হয়, সেইবাবে মই অলপ পিছত দিছোঁ বিলাহীটো সিজাৰ পিছত।